ঘৰ ইপাৰে আৰু সিপাৰে হৈ আছে অখণ্ড ভাগৱত পাঠ। মানে উত্তৰ হাপামাৰত হৈ আছে ভাগৱত পাঠ। আৰু ভাগৱত পাঠ বুলি ক'লে চাদৰ মেখেলাযোৰ পিন্ধি গ'লে কিবা এটা ভাল লাগে। ৰাস্তাৰে ঘূৰি নগৈ নদী পাৰ হৈ গ'লে মানে অকমান ওচৰে হয়। নদীৰ ওচৰত ঘৰ হ'ল, তাতে কি হ'ল, নদীত পাৰ হ'বৰ কাৰণে মোৰ বহুত বেছি ভয় লাগে। নদী পাৰ হৈও ভালেখিনি আহিব লাগে, প্ৰায় 1 কিলোমিটাৰ মান অহাৰ পিছত আমি অখণ্ড ভাগৱত পাঠ হোৱা ঠাই আহি পালো। আহি পায়ে ভৰি হাত ধুই সেৱা ললো। তাৰ পাছত আকৌ আমাক চাহ খাবৰ কাৰণে মাতিলে। বহুত বেছি অসুবিধা নহ'লে মই প্ৰায় প্ৰতি বছৰে ভাগৱত পাঠলৈ যাওঁৱে আৰু 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ পতা হয়। আমি দেৰিকৈ গৈছিলো বাবে শোভাযাত্ৰাত যাব নাপালো আৰু এয়া বহি থাকোতে শোভাযাত্ৰাও ঘূৰি আহিলে। আৰু তাৰ পাছত আমি পায়স খালো, ভোজ খালো, তেনেকৈ খাই বৈ এতিয়া ঘৰত যাবৰ কাৰণে আহিলো। প্ৰথম দিনাই গৈছিলো, বাকী 2 দিন যাব নোৱাৰিম কাৰণ যিহেতু মোৰ পৰীক্ষা হৈ আছে আৰু ভৰিৰ বিষ। ইফালে ইমান বাট আহিব লাগে। আমি য'ত পাৰ হৈছিলো সেইটো নদী ঘাটলৈ মাল বস্তু কঢ়িওৱা গাড়ীতে উঠি আহিছো আৰু ভিডিঅ'টো আছিলো ইমানে আছিল।